মই জুৰিয়ে প্ৰথমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জেবি ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজিৰ ভিডিঅ'টোত মই দেখুৱাবলৈ লৈছোঁ পকা জলকীয়াৰ আচাৰ। এইখিনি মই ভোট জলকীয়া আগতে ৰ'দত শুকুৱাই লৈছোঁ ভালদৰে ধুই পেলাই, আৰু এতিয়া এখন ছুৰীৰ সহায়েৰে আটাইখিনি মই এনেদৰে কাটি লৈছোঁ। কাটোতে আপোনালোকে সাৱধান হ'ব যাতে চকুলৈ হাত নাযায় বা জলকীয়াটোত হাতখন লাগি নাযায়, তাৰ প্ৰতি লক্ষ্য কৰিব, নহ'লে বহুত পুৰিব, যিহেতু ভোট জলকীয়াৰ জাল বহুত বেছি। এনেদৰে মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মোৰ আটাইখিনি জলকীয়া কটা হৈ গ'ল। এতিয়া এইখিনি কেইঘণ্টামানৰ কাৰণে ৰ'দত দি দিম। এইকেইদিন যিহেতু ৰ'দটো বহুত চোকাকৈ দি আছে, সেইটো কাৰণে মই ৰ'দত দি দিম এতিয়া এইখিনি, যাতে ইয়াৰ ভিতৰত যিখিনি পানী থাকে সেই পানীটো শুকাই যায়। এতিয়া মই ইয়াতে 1 চামুচ নিমখ দিছোঁ। আপোনালোকে নিমখ নিদিয়াকৈও ৰাখিব পাৰে। সেই নিমখখিনি ভালদৰে মই ছুৰীৰ সহায়েৰে মিলাই দিম। আৰু এতিয়া এইখিনি মই ৰ'দত প্ৰায় 6-7 ঘণ্টাৰ কাৰণে এনেদৰে ৰাখি দিছোঁ। ৰ'দৰ পৰা অনাৰ পিছত এয়া চাওক, ভালদৰে জলকীয়াখিনি অলপ লেৰেলি গৈছে। আৰু এতিয়া এইখিনি মই এটা শুকান চিচাৰৰ বটলত ভৰাই যাম। এনেদৰে জলকীয়াখিনি আপোনালোকে শুকুৱাই ল'লে বহুদিনলৈ ভালে থাকে। মোৰ যোৱা বছৰৰো অলপমান আছে এনেদৰে ভৰাই ৰখা। এইবাৰো ভাবিলোঁ পকা জলকীয়া অলপ আনি এনেদৰে ভৰাই ৰাখোঁ, কাৰণ কেতিয়াবা আটকত এনেদৰে খাবলৈ হয় আৰু খাবলৈও ভাল হয়। এনেদৰে আটাইখিনি ভৰাই লোৱাৰ পিছত ইয়াত মই অলপমান কেঁচা মিঠাতেল যোগ কৰি দিম, একেবাৰে সামান্য পৰিমাণে। আৰু কেঁচা মিঠাতেলৰ গোন্ধটো ভোট জলকীয়াৰ গোন্ধটোৰ সৈতে যেতিয়া মিলি যায় আৰু যেতিয়া মাজে মাজে ৰ'দত দি থকা হয়, ইয়াৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলায়। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে বাৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আশা কৰোঁ আপোনালোকে কমেণ্ট কৰি জনাব আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিব সকলোৱে। আজিলৈ আহোঁ পুনৰ এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। ধন্যবাদ।